কেনেকুৱা লাগিছে? একদম মজা। কেনেকুৱা লাগিছে? ফাইনেলি নাও আহি গ'ল চব। নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। মই আহিছিলোঁ বৰ্তমান ভিনদেউৰ ঘৰলৈ। আজি মোক ভিনদেউৰ খুৱাবলৈ নিছে ৰাতিপুৱা 6টা বজাতে। চাই থাকক ভিডিঅ'টো। কি ধুনীয়া নাজাৰা চাওকচোন গাইজ। তোমাকে গৈ আছোঁ, পামগৈ এতিয়া। বেছি দেৰি নাই আৰু 10-15 মিনিটৰ পিছত পাই যামগৈ। চাওকচোন গাইজ, কৈ দিয়ক, কিবা এটা কৈ দিয়া। ব্লগটো ভাল লাগিব, আপোনালোকে চাওক আৰু লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট সকলোখিনি কৰি দিব। ধা ধু। মই যিটো জেগাত আহিম বুলি ভাবিছিলোঁ সেইটো জেগাত পাই গ'লোহি আৰু মোক ভিনদেউৱে খুৱাবলৈ আহিলে। সেইটো মোৰ ভিনদেউ। ভিনদেউৰ চেনেল এটা আছে, ঘৰৰ সংসাৰ বুলি। মোৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম। ভিনদেউৰ চাব আপোনালোকে, ভাল পাব। কমেডি ভিডিঅ' বনায়। আৰু কেনেকুৱা লাগিছে গাইজ চাওকচোন। কেনেকুৱা লাগিছে? একদম মজা। কেনেকুৱা লাগিছে? একচুৱেলি এইডোখৰ জেগাত যেতিয়া অহা হয় ন, তেতিয়া মানুহৰ মনটো সঁচাকৈ বিৰাট মানে বেলেগ এটা ফিলিং হয় মানে। আৰু আপোনালোকে আহক, জানুৱাৰী মাহটোত বৰ ধুনীয়া জেগা এডোখৰ। পিকনিক চিকনিক খাবলৈ মানে বঢ়িয়া লাগিব, বঢ়িয়া লাগিব। এইডোখৰ জেগাত মানুহ মানে বহুত মানুহ হয়। আৰু আপোনালোকে আহক, আমি ডিটেইলছটো দি দিম বাৰু। আহক। ইমান ধুনীয়া জেগা চাওকচোন গাইজ। চাওক। এইখন আগতে পাৰ্ক আছিলে হেনো। ফাইনেলি নাও আহি গ'ল চব। যিমানখিনি পাৰিলোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। একদম নাপাহৰিব। আজিলৈ বাই।